মই তোমালোকক নমস্কাৰ কৰিছোঁ। আটাইকে এই দেৱী মায়ে যাতে সকলোকে আশীৰ্বাদ কৰোঁ। আশীৰ্বাদ সৎ পথলৈ গুড মৰ্ণিং গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল কাশ্যপ ৰঞ্জিত ব্লগছ। এতিয়া থাম্বনেইলটো চাই কিনে গমেই পাইছে ক'ত যাম আজি, কি কৰিম। চ' চাই থাকিব। কাশ্যপ কি এতিয়া ক'ত যাম আজি? আমি এতিয়া যাম কি বুলি কয় এইটো বেতালত যাই আছোঁ। তাতে গৈ আছোঁ লগ পাম বুলি আশাৰে। তো চাই থাকিব, বহুত জমনি হ'ব। তো গাইজ এতিয়া আমি লগৰ দুটাক ৰখি আছোঁ, সিহঁতে আহি আছে। আহি বেক চাইডে যাওঁ আপুনি বাবলি নে গাঁৱৰে হয়, সিহঁতে মানুহ আমাৰ চিনাকি হয়, ভাগি হয় আমাৰ। চ' গৈ আছোঁ। বাকী চাকি নাখাওঁ ন আজিকালি, আগৰ পৰাই নাখাওঁ বাকী চাকি। ডাইৰেক্ট কেছ বুজাই ডাইৰেক্ট কেছ দিওঁ, ডাইৰেক্ট নাথাকিলে নাখাওঁ লগা হ'লে। তো গাইজ এতিয়া আমি নলবাৰী আহি গৈছোঁ। নলবাৰীৰ পৰা গৈ কিনে বেতালত লগ কৰিম। নলবাৰীত কিবা কাপোৰ এটা ল'ব আহিছোঁ। কাশ্যপ আছে, এইবিলাক সঞ্জয় আছে, নীলোৎপল আছে। তো নলবাৰীত কিবা এটা কাপোৰ কিনিম। চ' দেখাই দিম আপোনাক কেনেকুৱা কাপোৰ কি কিনো। সঞ্জয় কিনিব কাপোৰ, কি কিনিবি? লং পেণ্ট কিনিম গাইজ। লং পেণ্ট নতুন লং পেণ্ট পূজা পাৰ্টি হ'ব নেকি? একদম পাৰ্টি হ'ব আজি। গাহৰি হ'ব, য়েছ, গাহৰি খাম আজি পুৰা। নীলোৎপল আছে, নীলোৎপল নিব ৰান্ধনি বইচ ৰান্ধি শিক মানে চেফ এইটো মানে ভাল ৰান্ধে। শিকি আছে, এইটো ডুবাইত যাই শিকি আছে। আৰু দীঘলী পুখুৰীত কি বহুত থাকে, কিয় থাকে গম নাপাওঁ আৰু। দীঘলী পুখুৰীত থাকে নেকি? নাথাকে, এনে যায় চকৰি থাকে না, চকৰি চকৰি থাকে। দীঘলী পুখুৰীত ৰাভা থাকে। দীঘলী পুখুৰীত ফালে ৰাভা নাথাকে, ৰাভা আমাৰ বিশ্বাস। এইটোতো এছ কে বিহাৰটোত থাকে। এতিয়া ডিভাইন ক'ত? আমি ডিভাইনত আছোঁ। ডিভাইন ক'ত? এইটো ডিভাইন আছে। বহুত ভাল ভাল কাপোৰ পায় তাত মানে কালেকশ্যন বোলে আল্টিমেট কালেকশ্যন পায়। চ' চাই লওক কেনেকুৱা কালেকশ্যন পায় আজি। এনে পূজা বুলি শেষ। এটা খাব সোমাইছোঁ এতিয়া হোটেলত পৰঠা দিম। সেইটো পিঁয়াজ, বডি বিল্ডাৰ, এইটো গাঁৱৰ বডি বিল্ডাৰ। চ' এতিয়া মই মানে আজি আহিছোঁ, নলবাৰীত আহিছিলোঁ। নলবাৰী আহোঁতে ইয়াতে মেণ্ডেলা চকত আমাৰ ককা এটা পাইছোঁ। ককাটোৰো এটা ইউটিউব চেনেল আছে। ককা ইউটিউব চেনেলৰ নাম কি হয়? মেণ্ডেলা ৰাতি। মেণ্ডেলা ৰাতি ইউটিউব চেনেলৰ নাম আছে। মই ইউটিউব চেনেলটো চাই কিনে আপোনালোকৰ ডিছক্ৰিপশ্যনত লিংকটো দি দিম। চ' মোৰ ইনষ্টা আছে, ইনষ্টা আছে, ককাক মানে ইনষ্টা ফ'ল' কৰি ল'ব। ইউটিউব চেনেলটো মই দি দিম আপোনালোকক। চ' চাই থাকিব, ভাল লাগিব নিশ্চয়। এইটো আমাৰ আজি প্ৰথম লগ পাইছোঁ। মই গাঁৱত আহিব নাই বেছি। চ' আজি মানে গাঁৱত আহিলোঁ, আপোনাক ক'লে লগৰকেইটা কৈছে ইয়াতে। কবি আৰু মোৰ এখন মৰমী ৰিঙিয়াই চিন্ময় বাৰ্মা মাৰিবা বুলি কবি। আচ্ছা শ্বৰ্ট ফিল্ম আছে অঁ, এইখন মৰমী ৰিঙিয়াই। আচ্ছা, এইটো ককাই শ্বৰ্ট ফিল্মো কৰিছে এটা মৰমী ৰিঙিয়াই বুলি। চ' আপোনালোকে ইউটিউবত পাই যাব। এইটো পাব ইউটিউবত। এই থ্ৰী মেন এটা আছে, মানে এইটো ফৰেষ্টৰ মানে এডভেঞ্চাৰৰ এনেকুৱা চাগে না? নহয় মানে মোৰ কথা। আচ্ছা, আপোনাৰ ফিউচাৰৰ মানে। মই কেনেকৈ প্ৰকৃতিক ভাল পাওঁ। আচ্ছা আৰু ডিম্পু বৰুৱা মেণ্ডেলা চব মাৰিবা দি। অঁ, ককাৰ মানে ডিম্পু বৰুৱাৰ লগত ভাল আৰু বহুতখিনি। ডিম্পু বৰুৱা মেণ্ডেলা চব মাৰিবা দি। ডিম্পু বৰুৱা মেণ্ডেলা চব ইউটিউবত চাৰ্চ কৰি যাব, পাই যাব। ডিম্পু বৰুৱা আহিছিলে তাতে না? আৰু আছে মোৰ আৰু মোৰ এটা চাব পাৰিব কি হেৰি ধ্ৰুৱ জয় কলিতা মাৰিবা দিব, ইউটিউবত আছে। আপুনি পাৰিব, তাক ফটো এটা তুলি লওঁ আৰু আপোনাৰ। ককাটোক বাহিৰত মাতিছোঁ। ককাটোৰ বহুত চাৰ্টিফিকেট এইবিলাক ইনষ্টাত টুইট কৰিছে মানে ককাজনৰ এইবিলাক ফেমিলি ফটো হয়। চ' এইটো মানে ককাটোৰ গোটেই দোকানটো হয়, এইটো গোটেইখিনি। ইয়াতে লিখা আছে সামূহিক মংগলৰ কথা নহ'লে কোনো উদ্দেশ্য, কোনো সৃষ্টিয়ে একোৱেই মূল্য নাই। চ' আমাৰ ককা ওচৰত আহি গ'ল। ককা কৈ দিয়ক আপোনাৰ কেনেকুৱা হৈছে, দোকানটো কেনেকুৱা চলি আছে বৰ্তমান? চিম্পুল লিভিং হাই থিংকিং। য়েছ, মেণ্ডেলা চকটো তাৰ টাৰ্গেট চক। মেণ্ডেলা চকৰ পৰা বালিয়াচালৈ 2 কিলোমিটাৰ। হয়, বালিয়াচালৰ পৰা নলবাৰীত ডাঙৰ পূজা হয়। বালিয়াচাকলি নলবাৰী মেণ্ডেলা চকৰ পৰা বালিয়াচাকলি 2 কিলোমিটাৰ। আৰু মেণ্ডেলা চকৰ পৰা নলবাৰী কলেজলৈ 2 কিলোমিটাৰ। আৰু মেণ্ডেলা চকৰ পৰা হাজাৰ ৰাস্তালৈ 1.30 কিলোমিটাৰ। মানে মেণ্ডেলা চকত আহিলে ককাক পাই যাব। ইফালে চব নলবাৰীৰ মেইন পইণ্টে আৰু ইফালে মেণ্ডেলা চক বুলি ক'লে।
মই তোমালোকক নমস্কাৰ কৰিছোঁ। আটাইকে এই দেৱী মায়ে যাতে সকলোকে আশীৰ্বাদ কৰক, আশীৰ্বাদ সৎ পথলৈ লৈ যায় এই দেৱী মায়ক মই প্ৰাৰ্থনা জনাইছোঁ। ভাল লাগিল। ঠিক আছে, গৈ থাকক। হাই গাইজ, আমি নলবাৰীলৈ আহি পাইছোঁ। এজন বিশেষ ব্যক্তিৰ সৈতে আপোনালোকক যোগাযোগ দেখুৱাম। চ' আমাৰ মাজত এতিয়া আছে বেতাল দা। চ' বেতাল দাই দুটামান কথা ক'ব আপোনালোকৰ মাজত। হেল্ল' গাইজ, মস্ত গৰম ন? মই ঘূৰি খাই আছিলোঁ ইয়াতে পূজা বুলি, ভাল লাগিল। আগতে লগ পাইছোঁ আমি আগত একবাৰ 3 বছৰমান আগত। ত' কাশ্যপ প্ৰাঞ্জিত ব্লগ ন? কাশ্যপ প্ৰাঞ্জিত ব্লগ আপোনালোকে চাব সদায়, ছাবস্ক্ৰাইব কৰি দিব। বঢ়িয়া বঢ়িয়া ভিডিঅ' বনাই আছে। লিংকটো দি দিম মই, মোৰ ইনষ্টাগ্ৰামত লিংকটো পাই যাব আপোনালোকে। ঠিক আছে, থেংক ইউ বেতাল, ঠিক আছে। থেংক ইউ। তো গাইজ, এতিয়া আমি আমাৰ নিজৰ পূজাত আছোঁ। এতিয়া মোৰ লগত আছে সঞ্জয় আছে, বাকী চ' এতিয়া আমাৰ গোটেই পূজা আৰতি চলি আছে। আৰতিটো দেখাম আপোনালোকক। এই আমাৰ ফুলখালি তাৰপিছত এতিয়া আমি গোটেইখিনি দেখাম আপোনালোকক। আৰতি চলি আছে এতিয়া ফাইনেলি। মানুহ মানে এতিয়া আহি আছে বৰ্তমান। পূজা চালোঁ, বেছি ঘূৰা নাই আজি, নৰ্মেলি ঘূৰিছোঁ। মানে গুৱাহাটীত যোৱা কথা আছিল, মই গুৱাহাটীত গৈছিলোঁ আধাৰ ফিৰি আহিছোঁ, মানে যাব মন নগ'ল। ত' ফিৰি আহিলোঁ। ইহঁতক যাব দিলোঁ, কাশ্যপ আৰু এই অভিক। ত' সেইটো গুচি গ'ল ঘৰত। এতিয়া সেইটো ক্ল'জ কৰিম বুলি বহিলোঁ এতিয়া ঘৰতে। এতিয়া মোৰ লগত আছে আমাৰ ব্ৰ' নয়ন। কেনেকুৱা পিছে তোৰ ফিলিংছটো কেনেকুৱা? মজা মজা। তই কিবা কবি নেকি? এই ভিডিঅ'টোক শ্বেয়াৰ, লাইক আৰু ছাবস্ক্ৰাইব কৰিব। আৰু ই পাহৰি যায়, ই কাম নাই আৰু। সি গেম খেলে, ই ফ্ৰী ফায়াৰ খেলে। সেইদিনাখনে 6,000 টকা উৰাইছে। তো গাইজ, ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব এণ্ড লাইক কৰিব। টিল দেন ৱাটচ দ্য ভিডিঅ'। তো গাইজ, বাই বাই।